সাবস্ক্ৰাইব কৰক আসাম নিউজ ইউটিউব চেনেলটো আৰু বেল আইকনটো ক্লিক কৰক লেটেষ্ট আপডেটৰ বাবে। ধন্যবাদ। পূৰ্বৰ নীতি সলনি ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা বিত্ত বিভাগৰ অনুমতি অবিহনে নিযুক্তি দিব পাৰিব ৮০,০০০ পদত। লখিমপুৰত বৃহৎ নদী বান্ধৰ বিৰুদ্ধে আচুৰ ঘাইপথ অৱৰোধ। ৰঙা নদী জলবিদ্যুৎ প্ৰকল্প ভাঙি দিয়াৰ দাবী সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই। সুদীৰ্ঘ ১,০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ খান্দি তিব্বতৰ পৰা ব্ৰহ্মপুত্ৰৰ পানী জিনজিয়াং প্ৰদেশলৈ বোৱাই নিয়াৰ কথা অস্বীকাৰ চীনৰ। তিব্বতৰ পৰা বোৱাই নিনিয়ে মহাবাহুৰ জলধাৰা। নাগালিমক লৈ ৰাজ্যজুৰি তীব্ৰ উত্তেজনা। বৃহত্তৰ গণসন্মিলন অসম শিৱসাগৰ জিলা সমিতিয়ে নাগালিম চুক্তিৰ ফ্ৰেমৱৰ্ক আৰু কেন্দ্ৰ চৰকাৰে অসম চৰকাৰলৈ প্ৰেৰণ কৰা গোপন পত্ৰ ৰাজহুৱা কৰাৰ দাবী উত্থাপন কৰে। গণসন্মিলনৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী নৱদ্বীপ শইকীয়াই এক বিবৃতিযোগে জনায় যে যদিহে নাগালিমত অসমৰ ১ ইঞ্চি ভূমি অন্তৰ্ভুক্ত কৰিব বিচাৰে তেনেহ'লে কেন্দ্ৰ চৰকাৰ তথা অসম চৰকাৰে আমাৰ দৰে হাজাৰজন সংগ্ৰামীৰ তেজেৰে হাতৰাঙলি কৰিব লাগিব। লগতে তেওঁ উল্লেখ কৰে যে যদি অসমৰ সুৰক্ষাৰ স্বাৰ্থত হাতত অস্ত্ৰ তুলি ল'ব লগা হয় তাৰ বাবেও আমি সাজু আছোঁ। সাহিত্যাৰ্থীৰ বাসগৃহ সংৰক্ষণৰ বাবে ৫০ লাখ টকা উৰিষ্যাৰ মুখ্যমন্ত্ৰী। শীঘ্ৰেই ৰাজ্যৰ ১ লাখ নিবনুৱাক ষ্টেট বেংকে প্ৰদান কৰিব ১ লাখ টকাকৈ ঋণ। অসমৰ গৌৰৱৰ থলীক লৈ কেন্দ্ৰ চৰকাৰৰ হঠকাৰী ষড়যন্ত্ৰ। খাৰুৱা তেলৰ বিশাল ভাণ্ডাৰ ডিগবৈ তৈলক্ষেত্ৰ উভতাব ব্যক্তিগত খণ্ডক।